নমস্কাৰ। কবিতাৰ শিৰোনাম মানুহ অমানুহ। কবি মৃণালী চৰকাৰী। মৃতদেহৰ শোভাযাত্ৰা দেখিও যদি প্ৰেমৰ কবিতা লিখিব পাৰিছা, তেন্তে বিদ্যা শপত বন্ধু, তুমি সাংঘাতিক ধৰণে আশাবাদী। নে তুমি এজন ভাল অভিনেতা? বাস্তৱক আওকাণ কৰি ৰোমান্টিক হ'ব পৰাটো এটা কলাই দিয়াচোন। ৰাজনেতাসকলৰ কথানো কবা কি? তেওঁলোকৰ দপদপনি দেখি ৰাৱণৰো নতশিৰ আজি। আৰু সেই বণিজগণ, সিহঁতে জ্বলোৱা জুইত বাদ্য চগাই আত্মহনন। মাখিৰ জোম দেখি চক্ৰেটিছৰ প্ৰগতি। জীয়াই থাকিবলৈ খায়নে খাবলৈ জীয়াই থাকে? বিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজৰ যুঁজ, ভীতিগ্ৰস্ত মানৱতাৰ আত্মগোপন আৰু এক অন্তহীন ৰাতি। ভালেই হৈছে দিয়া, এইবোৰৰ মাজতো কবিতা লিখিছা, মানুহ হৈ থাকিব পাৰিছা তুমি। ধন্যবাদ।